চাওক মাংস বনাই আছোঁ, আলহী আহিছে ঘৰত। য'তে ৰাতি হয় তাতে বাঘৰ ভয়। তো মোৰ লগতো এইখিনি হৈছে। গাইজ চাব, মাতিব বান্দৰকেইটাক। এই মহাৰাজ এইফালে, হেল্ল'। এই যে ইউটিউবাৰ হ'ব গ'লে এখন সঁচা হৃদয় কিন্তু লাগিব গাইজ। কি দাড়ি মানে গাইজ একো কাটব পৰা নাই, একদম মানে সময় নাই, গম পাইছে না গাইজ। এইবিলাক কি ৰাস্তাত কিবা পাইপলাইনৰ কাম হৈ আছে, মানে চব দিয়ে ভেজাল। কি কৰি ইমান ডাঙৰকৈ গাড়া খুলি থৈছে গাইজ, এইবিলাক কি ক'ম। পাইপলাইনৰ কাম এতিয়া হৈয়ে আছে গাইজ। মানে কথা এটা আছে না, কয় বোলে মানে য'তে ৰাতি হয় তাতে বাঘৰ ভয়। তো মোৰ লগতো এইখিনি হৈছে। প্ৰথমতে গ'লোঁ ৰেল গেটেদি, মানে ৰেল গেট পৰি আছে, এনেকুৱা জাম লাগিছে মানে কেনেকৈ যাওঁ। তো এইবাৰ আহিলোঁ ইফালেদি এই যে পাইপলাইনৰ কাম চলি আছে, মানে কোনো মতে পাৰ হ'লোঁ, আহাই নাযায়। তো যিয়ে নহওক, গুড মৰ্ণিং গাইজ। আশা কৰোঁ চবৰে খবৰ ভাল, তো মোৰো ভাল। তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাজদীপ ব্লগছ। তো গৈ আছোঁ এতিয়া, অলপ বজাৰ কৰিব গৈ আছোঁ। তো ঘৰত আলহী আহিছে, তো এই আলহীৰ কাৰণে মাংস চাংস কিবা আনিব গৈ আছোঁ। থাকিব আপোনালোকে। আৰু গাইজ অলপ ছাবস্ক্ৰাইবাৰ মানে লাগে, এইখিনিয়ে নহয়। তো ছাবস্ক্ৰাইবাৰখিনি অলপ আপোনালোকে আগুৱাই দিব। তো যিয়ে নহওক, আশা কৰোঁ চবৰে খবৰ ভাল, তো ভালে থকাটোৱে মই কামনা কৰোঁ। তো বলক আগফালে আগবাঢ়ি থাকোঁ গাইজ। যিটো চাওক ৰেলৱেৰ ৰাস্তা, তথাপিও এনেকুৱা অৱস্থা, কি যে হ'ব। কি কয়, এই কিবা কিবি মানে এই ৰাস্তাটো চেংচন হয় না, এই মাজতে কেইটামান ইন্দুত থাকে না, গমে পায় আপোনালোকে, মানে নিগনি, এই নিগনিবোৰৰ কাৰণে এইবিলাক হয়। চলি যাওক গাইজ। বজাৰৰ পৰা আহি গ'লোঁ, আহি গৈ একদম ৰান্ধনি আজি। এইটো চাওক মাংস বনাই আছোঁ, আলহী আহিছে ঘৰত। মাংস গাইজ। তো আজি দ্বিতীয়টো দিন, হেপী জন্মাষ্টমী। মানে জন্মাষ্টমীৰ চবকে শুভেচ্ছা জনাওঁ। আৰু মানে ভাড়াই নাই গাইজ, কি বা হৈছে। আৰু গাড়ীও যি হৈছে, বাপৰে বাপ, এনেকুৱা ভাড়া হয় না। তো ঘপককৈ হ'ল এখন ভাড়া, তো মহামায়া যাব লাগে গাইজ। পটাপট বলক মোৰ লগত। পিঠু পিতৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন। ৰ'দৰে ৰং ৰং সাঁতোৰণ সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি হনুমান। ওই ঢুকিল ঢুকিল ঢুকিল, তোর দোকানে ঢুকছে। গাইজ এবাৰ চাব, এই বান্দৰকেইটাক ওচৰত মাতিব চেষ্টা কৰিম, চাব গাইজ, চাব মাতিব বান্দৰকেইটাক। এইতে আহিছে, এই যে আহিছে।
তুই হ্যাঁ আইসে আইসে সব বাহ এই এক মহারাজ বহি আছে এ মহারাজ এফালে হেল্ল' এই যে এই বাচ্চাবিলাক নাপৰে না গাইস মানে তামাম গৰম দিছে চাওক না একদম চুলি দাড়ি মানে গাইস একো কাটবা পাৰা নাই একদম মানে সময় নাই গম পাইছে না তো এই ৰখি আছোঁ তো আজি মই মন্দিৰত সোমোৱা নাই কেতিয়াবা সোমাম মানে কি এইটো মই এক্সট্ৰা কিবা ব্লগছে বনাম আপোনালোকক দেখাম তো এনেকৈ ৰখি আছোঁ আৰু কাষ্টমাৰৰ কাৰণে ভাড়া নাই গাইস ভাড়া নাই মানে ভাড়া একদম নায়ে এনেকুৱা হৈছে আৰু মানে গাইস কি কম এই গাড়ীও কম গাড়ী হৈছে না বাপৰে বাপ গাড়ী কি যে হ'ব গাইস থেইছ নৰি দিয়ক কি হ'ব গম নাপাওঁ গাড়ীও গাড়ী কোনে কাৰ ভাড়া যায় মানে কোনো একদম বুজাই নাযায় কি কম তো এনেকৈ আছোঁ ৰখি চাওঁ কিমান দেৰি বাঢ়িব আৰু আজি ভালকৈ দেখুৱা নহ'ল দিয়ক গাইস মানে বেলেগ দিন মই দেখাম আপোনালোকক তো ভালকৈ দেখাম দেখালে এনেই দেখালোঁ স্নান ঘাটটো দেখালোঁ আপোনালোকক মহামায়াৰ ওপৰত মই যোৱা নাই এইখিনিয়ে তো গাইস মানে কথা এটা ক'ব ওলাইছোঁ মানে সৰু ডাঙৰ বুলি নাই ইউটিউবাৰ সৰু ডাঙৰ বুলি নাই মানে সঁচা কথা যিজন মই মানে ৰিয়েলাইজ কৰিছোঁ মনে মনে ইউটিউবাৰ হ'ব গ'লে এখন সঁচা হৃদয় কিন্তু লাগিব গাইস সঁচা হৃদয় লাগিব প্লাছ মানে মনটো চাফা থাকিব লাগিব মুঠতে ওপৰতে খালি ডাঙৰ ইউটিউবাৰ বুলি ক'লে নহ'ব মানে সঁচা হৃদয় এখনো লাগিব এইখিনিয়ে যাতে মানে সঁচা হৃদয় লাগিব কাৰণ যাতে দুজনক মানুহ দুজনক যাতে হেল্প কৰিব পাৰে এজন ইউটিউবাৰ হৈ সেইটোৱে কথা সঁচা অন্তর লাগিব গাইস একদম মানে গাইস কথাটো মানে কি কম মই নিজকে প্ৰাউড বুলি নাভাবোঁ আৰু এটা ঘটনা হৈ গ'ল মানে কি মানে গম নাপাওঁ মই বস্তুটো কি হৈছে তো এই এজন এই সৰু ল'ৰাই না ছোৱালী বা গম নাপাওঁ মানে মোৰ গ্লাছত আহি এনেকৈ টক 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 কৰি আছে তো মই ভিতৰত মানে এচি দি আছোঁ তো মই জানো তাক কিবা পইচা লাগে কিজানি তো মই মানে দৰ্জাটো খুলিব লৈছোঁ খুলিব লওঁতে গুচি গ'ল এতিয়া ভয়ে খাল নেকি গম নাপাওঁ দেই একদম চৰি এইটোৰ কাৰণে মানে কি ক'ম এতিয়া মই দৰ্জাটো খুলিব লৈছোঁ খালি এতিয়া ভয়ে খাল নেকি গম নাপাওঁ মই এইখিনিয়ে গাইছ আৰু এটা কথাই ক'ব চেষ্টা কৰিম মানে ইহঁতো একচুৱেলি মানে তাৰো গাৰ্জিয়ান নিশ্চয় আছে যিয়ে নহওক আছে তো অলপ মানে বাচ্চা যিয়ে নহওক ইমান সৰু চলিক মানে এনেকুৱা পথত নমাটো মানে ঠিক নহয় মোৰ হিচাপত তো সেইটোৱে আৰু কি মানুহে মানে যিয়ে নহওক যাৰ যাৰ কাৰোবাৰ ফেমিলিত যদি এনেকুৱা হৈ আছে প্লিজ ঘৰত থওক যত্ন কৰক একদম মানে অনুৰোধ জনাইছোঁ মই সেইটো গাইছ আমি 25 কালি বাৰী আহি পালোঁ এইটো হ'ল এইটো মাৰ মন্দিৰ এইটো মাৰ মন্দিৰ দেখিব পাৰিছে এইটো দেখিব পাৰিছে এইটো খোলা মাঠ ইয়াতে কিজানি মূৰ্তি চূৰ্তি বনায় ইয়াতে অঁ মূৰ্তিয়ে বনায় এইটোৱে মাৰ মন্দিৰ গাইজ ভিতৰলৈকেতো নাযাম মানে ইয়াৰ পৰাই দেখাই আছোঁ আপোনালোকক এদিন আহিম স্পেচিয়েলি ফেমিলিক লৈ মাৰ মন্দিৰত এইখিনিয়ে মা অলপ দেখা যায় মা
এইটো ওপৰত কি ধুনীয়া বনাইছে গাইছ, তামাম। এইটো লগতে এটা শিৱলিংগ আছে, এইটো শিৱলিংগ এটা আছে। গাইছ এইখিনিয়ে তো আজি মানে নুসুমালোঁ, মই এদিন ফেমিলি লৈ আহিম, মাক কথা দিছোঁ যিহেতু, তো এদিন আহিম ফেমিলি লৈ, তো বহুত ধুনীয়া লাগিব এইখিনিয়ে আৰু কি, মানে ভাল লাগে। আপোনালোকে আহিব, মন্দিৰ চন্দিৰ ভিজিট কৰিব, ভাল লাগে কিবা এটা। সেইখিনিয়ে আৰু গৰম দিছে গাইছ, মানে এই পূৰা একদম গাত আহি লাগিছে এনেকুৱা ধৰণৰ। হেৰি তাতে গাড়ীখন তাতে ৰখা আছে, এইখন গাড়ীখন তাতে ৰখা আছে, গাড়ী ইয়াতে ৰাখি দিছোঁ গাইছ। ভিতৰত মানে কি ক'ম, ৰ'ব গাইছ, গাছৰ ঠাত যাই লওক আগত। মানে গাইছ ভিতৰত একচুৱেলি গাড়ী ৰখা নিষেধ আছে, মানে ভিতৰত গাড়ী ল'ব নোৱাৰি। তথাপিও মই এইখিনি আনিছোঁ, মানে ভিতৰলৈকে সোমাই আনিছোঁ এইখিনি। সেইটোৱে আজি গাইছ, যিমান পাৰোঁ দেখাই আছোঁ। মানে কি ক'ম, ক'ত মানে প্ৰগ্ৰাম হোৱা নাই, ধামাকাদাৰ ব্লগ পাব আপোনালোকে, আহি আছে ধামাকাদাৰ ব্লগ, জল্দি পাই যাব। আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব গাইছ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ। আৰু কি কি কৰোঁ দেখাম, ডেইলি ব্লগছে দি আছোঁ এইকেইদিন, তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, মৰম ছাপোৰ্ট কৰিব, যাতে মই আগলৈকে আৰু ভাল ভাল ভিডিঅ' বনাই যাব মানে পাৰোঁ। এইখিনিয়ে গাইছ, এটা কাম ভাল কৰিছে, এতিয়া মন্দিৰ কমিটিয়ে না কি কৰিছে মই গম নাপাওঁ, মানে ইয়াতে এটা নিৰামিষ হোটেল খুলি দিছে গাইছ। এইটো কিন্তু একদম মানে বহুত ভাল কাম কৰিছে এইটো গাইছ। মানে এই হোটেলটো মন্দিৰত সোমাওঁতে পৰিব, মন্দিৰত সোমাওঁতে পাব আপোনালোকে, মানে কিবা কয় নিৰামিষ ভোজনালয় হোটেলটো। তো এতিয়া চাওঁ, ভোকো লাগিছে, খাব মানে চেষ্টা কৰিম, ট্ৰাই কৰিম। আৰু একদম মানে গোটেই চেহেৰাৰ অৱস্থাটো একদম মানে চেঞ্জ হৈ গৈছে, তামাম গৰম দিছে, কি হ'ব গাইছ। এইখিনিয়ে গাইছ, মানুহকেইটাক মানে নামাই দি মই ঘৰৰ পিনে আগবাঢ়ি আছোঁ। এনেকৈ নামাই দিলোঁ, নামাই দি সিহঁতক ঘৰৰ পিনে আগবাঢ়ি আছোঁ। আমাৰ গাঁৱৰ গলিটো পালোঁৱে, এইটো আমাৰ গাঁৱৰ গলি, আহি পালোঁ ঘৰ এনেকৈ। তো গোটেই দিন মানে যথেষ্টখিনি কষ্ট হৈছে মোৰ আজি। তে কি কৰিব, কৰ্ম কৰিব লাগিব, উপায় নাই। আৰু ইয়াৰ মাজতে যিখিনি পাইছোঁ দেখাইছোঁ আপোনালোকক। তো এইখিনিয়ে আছিল ভিডিঅ'টো। তো কি ক'ম, যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইছ, অলপ মৰম দিব, ছাবস্ক্ৰাইবাৰ লাগে অলপ গাইছ। থেংক ইউ গাইছ, অ'কে, বাই বাই।